আজি ভাগ্যৱান ঐতিহ্যমণ্ডিত মায়ঙৰ এই কাছশিলা শিৱ আশ্ৰম প্ৰায় সপ্তম অষ্টম শতিকাৰ পৰা এই আশ্ৰমখন শৈৱ তীৰ্থ হিচাপে এটা প্ৰভাৱশালী আশ্ৰম হিচাপে সমগ্ৰ মায়ঙত এক প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আৰু এই কাছশিলা শিৱ আশ্ৰমত আমি যুগ যুগ ধৰি এনেকুৱা পুৰাতাত্ত্বিক সমল শৈল ভাস্কৰ্য উদ্ধাৰ কৰি আহিছোঁ। আৰু বৰ সুখৰ বিষয় যে আমি আমাৰ এই আশ্ৰমখনত এটা ভেটি নিৰ্মাণ কৰিবলৈ যাওঁতে, এটা ঘৰ সাজিবলৈ যাওঁতে যি খনন কাৰ্য কৰিছিল আমাৰ গাঁৱৰ মানুহখিনিয়ে বা আশ্ৰমৰ পূজাৰীসকলে, এইকেইটা নতুন ভাস্কৰ্য আকৌ উদ্ধাৰ হৈছে। এইকেইটা শৈল ভাস্কৰ্য অৰ্ধনিৰ্মিত অৱস্থাত, আৰু এইটো মৃন্ময় ভাস্কৰ্য। আৰু এটা অনুমানিক শৈল ভাস্কৰ্যখিনি অনুমানিক ধৰক 1400 শতিকা বা ত্ৰয়োদশ শতিকা বা দ্বাদশ শতিকামানৰ হ'ব পাৰে। আৰু ঠিক তেনেদৰে মৃন্ময় ভাস্কৰ্যখিনিও দ্বাদশ বা ত্ৰয়োদশ, কাৰণ মায়ঙত এতিয়ালৈকে যিমানখিনি শৈল আৰু মৃন্ময় ভাস্কৰ্য উদ্ধাৰ হৈছে বেছিভাগ সপ্তম অষ্টম শতিকাৰ পৰা একাদশ দ্বাদশ শতিকাৰ অন্তৰ্গত। আমি এই সামগ্ৰীখিনি এতিয়া আমাৰ মায়ং গ্ৰাম্য সংগ্ৰহালয়ৰ গৱেষণা কেন্দ্ৰত সংৰক্ষণৰ এটা ব্যৱস্থা কৰিম। আৰু আমি এইকাৰণে বেছি ভাল লাগিছে যে মায়ঙত এতিয়াও মানে কোনো বিজ্ঞানসন্মত খনন কাৰ্য নচলোৱাকৈও এনেধৰণৰ পুৰাতাত্ত্বিক সমল আৰু শৈল ভাস্কৰ্য উদ্ধাৰ হৈ আছে। আৰু এইসমূহে এই অঞ্চলটোৰ যে এটা সপ্তম অষ্টম শতিকাৰ পৰা একাদশ দ্বাদশ শতিকাৰ ভাগত এটা উচ্চ পৰ্যায়ৰ সভ্যতাই বিৰাজ কৰিছিল অন্তৰ্দেশ এই মায়ঙখনত, সেইটোকে প্ৰমাণ কৰে। কাছশিলা শিৱ আশ্ৰমত এনেকুৱা আৰু অধিক ভাস্কৰ্য পোৱাৰ সম্ভাৱনা আছে। অনাগত দিনত সেইবোৰ উদ্ধাৰ হৈ থাকিব। আমি এইখিনি মায়ং সংগ্ৰহালয়লৈ লৈ যাম। আৰু আশ্ৰমৰ নিবাসী আমাৰ চনু বাবাকে ধৰি আশ্ৰম পৰিচালনা সমিতি আৰু আশ্ৰমৰ সৈতে সম্পৰ্কিত সকলোৱে যিখিনি এই সম্পদখিনি সংগ্ৰহৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগ আগবঢ়ালে তেখেতসকললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।